আহিলি কামত গৈছিল বুদ্ধ আজি গৰম পৰিছে ন কেতিয়া আহিলি কালি পৰহি আহিছো ঘৰত কিবা খবৰ পাতি ভালনে ভালে পিছে আমাৰ ঘৰৰ পৰা আহোঁ এনে আছো ঘৰৰ পৰা টাইম পাছ কৰি আছো উইল্ডিঙৰ কাম কৰি আছো অলপ বাধাও দিয়া নাই চাকৰি আছে কিমান হাজিৰা আছে পিছে তোৰ কিমান ঘৰত আহিব ল'ম ইফালে হয় নেকি ছোৱালীটো ভালে দিলে কি হ'ল এইটো আৰু কি হৈছে আছে টেনচন নল'বি অলপ ৰাখোঁ নাই কোনো নাই মই ক'লে বহুতো গৰম আছে পেঞ্চন ফুলি কেনে গামোচা চামোচা কিবা পানী চানী খাবি নেকি ভাত চাত খালি না নাই হা খাইছোঁ মই অলপ ভোক চোক লাগিছে ভাত চাত খাওঁ ভোক লাগিছে ড্ৰয়িং থকা কিন্তু ভাল লাগিছে সৰু হালতে আঁকা ভাল লাগিছে নাই চলাব দিগদাৰ হৈছে দালি ভাত কি আঞ্জা কবি বাপৰে বাপ ৰাতিপুৱাই বনাই কেনে থৈ গৈছিলোঁ ঘৰত কোনো নাই গৈছে আলহী এখন আঞ্জা গামোচা দিব নিছে দুপৰীয়া কাম চাম আছে যাব লাগিব ভাতটো খাই কিনে পোন্ধৰ দিন কেইদিনৰ কাৰণে ছুটি পাইছা 10 দিনৰ কাৰণে আৰুতো যাবা লাগিবই একদম কষ্ট ঘৰটো নচলালে নহ'ব কি খাম বহিল এতিয়া কামত অলপ টাইম হৈ গৈছে চাগে ওলোৱা পেটটো ভৰিল অলপ কামলৈ ওলাম এতিয়া টাইমটো কিমান বা হ'ল কামলৈ ওলাম কি সুমন 3টা বাজিল কামলৈ ওলাই যাওঁ তুমি যাবানে নাযায় যাম ব'ল একেলগে যাম ন এইফালৰ পৰা ঘৰত সোমাই যাবি এইফালৰ পৰা মই যাম টাইম পাছৰ কাৰণে বক্সটো লৈ লওঁ অলপ বুলি ধৰে আৰু ন এতিয়া মোৰ কাৰণে বহুত সহায় কৰিছে বহুত দূৰত লৈ যায় নামঘৰ
বৈদ্য ৰ'দডালত এতিয়া কাম কৰিব পাম বৈদ্য কষ্ট চব তাতে মাৰি দিম ৰ জংঘলে পৰা পৰা ইমান যাবি কি ইমান লং মালিক আহিলে অঁ ক'ত গৈছিলে ঘৰত ভাত খাব গৈছিলোঁ কৈ গৈছিলা নে ঠিকেদাৰক আপোনাক কোৱা নাই মোক একো কোৱা নাই অঁ মই ভাবিছোঁ তই আজি কামত অহা নাই নেকি নাই বহুত দেৰি হৈ গৈছে না ভাত চাত খাই কিনে অহা নাছিলোঁ আজি ঘৰত সেইকাৰণে ভাত চাত খাই গা চা ধুই কিনে আহিলে সেইকাৰণে দেৰি হৈ গ'ল যা চাইকেলখন থৈ এতিয়া কামত লাগ অঁ দৰমহাটো দিব লাগিছিল এতিয়া তোৰ দৰমহাটো কিন্তু আগতকৈ কমিব কেনেকৈ কমিব চব জেগাততো বাঢ়ি আছে এতিয়া আমাৰ কামত কিয় কমিব চা চব জেগাৰ দৰে আমাৰ মাটিখিনি ইমান পাৰফেক্ট নহয় কিন্তু ভিতৰ গাঁৱৰ সমষ্টি হিচাপে আমি যিমান টকা পাব লাগিছিল সিমান টকা আমি পোৱা নাই কাৰণ আমাৰ কাম কৰা মানুহমখাই গেজু দি আছে সেইটোতো আপোনাৰ কথাটো ঠিকেই হৈছে কিন্তু মোৰতো চলা দিগদাৰ হৈ আছে ঘৰখন আপুনি এইফালে চাওক মই অকলে আছোঁ ঘৰত খোৱা বোৱা চব দিগদাৰ হৈছে অকণমানতো বাধা দিয়ক আৰে অকলে তোৰ দিগদাৰ হোৱা নাইতো মোৰোতো সংসাৰ বোলা বস্তু এখন আছে কিন্তু ময়োতো সংসাৰ চলাই আছোঁ কিন্তু আমাৰ যিখিনি মাটিৰ টকা পাব লাগিছিল সেইখিনি আমি পোৱা নাই আৰু ৰাজীৱ চৌধুৰীটো মাটিখিনি দেখিছে সি কিমান টকা মাহত ঘটি আছে কিন্তু তাৰ দৰে আমি ঘটিব পৰা নাই এনেকুৱা যদি কথাটো হয় আপোনাৰতো মই আগে ক'ব লাগিছিল আপোনাৰ তাত কামটো নকৰিলেও হয় এতিয়া যদি আপুনি পইচাটো কমাই দিয়ক তেওঁ আপোনাৰ তাত কাম কৰা নহ'ব আৰু মোৰ কিবা এটা বন্দোবস্ত লওক তোৰ মোবাইল আছে নাই মোবাইলটো নাই এতিয়া বৰ্তমান মোৰ ঘৰটো অকণ চলা দিগদাৰ হৈছে সেইকাৰণে মোবাইলটো লোৱা নাই এতিয়ালৈকে তোৰ বেংকৰ একাউণ্টটো মোক দি দিবি হয় মই তাতে পইচাটো সোমাই দিম কিমানমান দিব আগতে কিমান পাইছিলি আগতে 4,000 এতিয়া 3,500 পাবি এইটো নহ'ব আগতে যিমানখিনি 4,000 পাইছিলোঁ এতিয়া এইখিনি নহ'ব 3,000 মোৰ কাৰণে একো নহ'ব মই ঘৰখন চলাই দিগদাৰ হ'ব সেইটো মই বুজিছোঁ কিন্তু চা তই যদি মোৰ লগত কাম কৰিব বিচাৰিছ তেনেহ'লে মোৰ লগত ভালকৈ কাম কৰ আৰু যদি কৰিব বিচৰা নাই যা আপুনি কিয় মোক ধাক্কা মাৰিলে ভালকৈ কওক আপুনি কিয় ধাক্কা মাৰিলে তই মোৰ লগত কাক ধাক্কা মাৰিছে কোন হয় গম পাইছে আপুনি হা কাক ধাক্কা মাৰিব খুজিছিলে কাক ধাক্কা মাৰিব খুজিছিলে হা একেবাৰে চেছ কৰি দিম
একদম বেছি পায় কথা কৈছে একে চেছ কৰি দিম আজি পৰা যদি থাকে কথা কবি বুজিছ যা এদিন নহয় চাই ল'ম মাৰছি তই মোক মাৰিছিলি সাধাৰণ টকাৰ কাৰণে ইয়াতে পৰি থাক তই চাল্লা ইটো মৰিয়ে গ'ল এতিয়া জেলত নাগাৰ আগতে ময়ো ইয়াৰ পৰা পলাই যাম ৰাজীৱ কোনে মাৰিলা তোমাক কোন হয় কাম কৰা মালিকটো নিচিনা হয় নেকি ক'ত থাকেনো তোৰ মালিক ঘৰটো চিনি নাপাওঁ এইখিনি জেগাতে মোক মাৰি কিনে দৌৰিছে মই নথকাৰ কাহিনী জানি খঙিৰে দিবগৈ ফাগুনৰ দিনতে মই নোহোৱাৰ বাতৰি স্মৃতিয়ে ক'বগৈ পাহৰা ক্ষণতে মই নথকাৰ কাহিনী আঘোণৰ কুঁৱলী শৰীৰত সিপাৰে আমাৰ পুৰণি সাধুবোৰ সুৰি পাবাৰে নিজকে সপোন জোনাকৰ এঙাৰ পাবা সমীৰে দিবগৈ ফাগুনৰ দিনতে মই নোহোৱাৰ বাতৰি আজি পাবা দিছো অ ভাই এইফালে অলপ কথা আছে ভালে আছো এইখিনে পঢ়ি আছিলা কোনোবাই মাৰিছিলা নেকি বেহুচ হৈ আছিল ময়ে মাৰিছোঁ হয় নেকি মোৰ তাতে কাম কৰিছিল মানে অঁ
তাৰপিছত পইচাৰ অলপ খেলি মেলি আছিল ইমান সাহস ইজনে যাই মাৰিছে ধেৎ, কোন হয় দে। হেল্ল' মাজনী কেনে আছ তই ভাবনে লগৰ মাৰিবা আহত তাক গলি না ওপৰত এতিয়া পাত এনেকুৱা মানে হওক হেল্ল' গাইছ, তো আজিৰ ভিডিঅ'টো ফিল্মখন এইখিনিতে আছিল আৰু আপোনালোকক এটা বিশেষ কাৰণত এইটো ভিডিঅ' বনাইছোঁ যে সকলোৱে কষ্ট কৰি নিজৰ ধন নাপায় মালিকৰ পৰা। তো সেইকাৰণে এইটো ভিডিঅ' বনোৱা হৈছে আৰু এইটো ভিডিঅ'ত বহুত বেছি মৰম দিয়ক আৰু ভাল ভাল ভিডিঅ' পাই থাকিবৰ কাৰণে এইটো চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো দাবাই দিব। তো আজিৰ ভিডিঅ'টো এইখিনিতে আছিলে। ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰক। আৰু এটা কথা, এইখিনি ভিডিঅ' যদি আপুনি বুজি পাইছে, সেইখিনি আপোনালোকে মানুহক এনেকুৱা নকৰিব। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে, আপোনাৰখিনি ৰাহুলে কৰি দিছে। আৰু এইটো ভিডিঅ'টো আপোনালোকৰ লগৰ মুখক শ্বেয়াৰ কৰি দিব। তো আজিৰ ভিডিঅ'টো এইখিনিতে আছিলে। ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি থেংক ইউ। জয় হিন্দ।